যিহেতু আপুনি চাব পাৰে আপোনাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক চিধা চিধি যায় যে যদি আপুনি চিধা চিধি যায় সেইফালে আপোনাৰ ডিব্ৰু চৈখোৱা পাব মানে গুইজান। দাদা খাই কেনেকুৱা পাইছে? ভাল পাইছে? হয় ৰূপাইৰ পৰা খানা খাব আহিছে, কেনেকুৱা পাইছে? ৰাইজসকল কি খবৰ? আই হোপ চব ভাল খবৰ। আজি এখন হোটেল এখন ৰেষ্টুৰেণ্ট এখন লঞ্চ কৰিব হৈছে, তো সেইখন চাব হৈছে আৰু দেখাম বলক। এইয়াৰ ৰেষ্টুৰেণ্ট, তো ৰেষ্টুৰেণ্টখনৰ নাম হ'ল দা লালুং। তো ইয়াৰ অৰ্থ কি, মানে নামটোৰ অৰ্থ কি, ইয়াত কি কি খাব পায় গোটেইখিনি দেখাইছোঁ বলক। তো ইফালে আমাৰ লেখনো আহি গ'ল, তো আমি দুটাই মিলি ভিডিঅ'টো বনাম আৰু একেলগে মজাকৈ। লাগিলে থেংক ইউ। কাৰণে ৰাহুল থেংক ইউ। দা লালুং, হয়, দা লালুং নামটো কেনেকৈ আহিলে? দা লালুং মানে যিহেতু মই লালুং সম্প্ৰদায়ৰ হয়, আচ্ছা সম্প্ৰদায়ৰ, সেইকাৰণে মানে যেনেকৈ তোমাৰ মিচিং কিচেন হওক, নাগা কিচেন হওক, সেইকাৰণে মোৰ এটা মনত আছিল মানে আচ্ছা লালুং ধাবা খুলিবলৈ, সেইটো কাৰণে মই লালুং বুলি দিলোঁ। আচ্ছা দাদা এড্ৰেছটো কৈ দিয়ক অলপ। এড্ৰেছটো হ'ল আপোনাৰ বৰগুৰি বাইপাছ চাৰিআলি, জাষ্ট লৈ আপোনাৰ ৰাইট হেণ্ড চাইডে, মানে বৰগুৰি বাইপাছ সোমালে চাৰিআলিটো পাব, চাইডটো পাই ৰাইট লেফ্ট হেণ্ড দি ৰাইট চাইডে। যিহেতু আপুনি চাব পাৰে আপোনাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক চিধা চিধি যায় যে যদি আপুনি চিধা চিধি যায় সেইফালে আপোনাৰ ডিব্ৰু চৈখোৱা পাব মানে গুইজান। এইফালে যদি মোৰ বাওঁ চাইডে আপুনি যায় আপোনাৰ এইফালে হ'লে আপোনাৰ বাওঁ চাইডে তিনিচুকীয়া, মোৰ পিছফালে যদি চাই আপোনাৰ এইফালে যাব হ'লে আপোনাৰ বাইপাছৰ আপোনাৰ মাকুম পৰে, মাকুম ডুমডুমা এইফালে চিধা পাব। আৰু যদি আপুনি পোনে মোৰ এইফালে যায়, এইফালে হ'ল আপোনাৰ ডিব্ৰুগড়, আৰু এইফালে আপোনাৰ ৰেষ্টুৰেণ্টখন আছে ডিব্ৰুগড় যোৱা বাইপাছৰ মুখত। এইফালে গ'লে তিনিচুকীয়া টাউনটো পাব, এইফালে গ'লে আপোনাৰ গুইজান ঘাট মই যিহেতু কৈছোঁ, আৰু এইফালে চিধা চিধি যায় যদি আপোনাৰ মাকুমটো পায়। আৰু এইফালে গ'লে ডিব্ৰুগড় যোৱা পোনে আপোনাৰ হোটেলখন আছে। তো ডিব্ৰুগড় যোৱা ৰাস্তাৰ মুখে আপোনাৰ বাইপাছৰ চাৰিআলিটো ক্ৰছ কৰি মুখে আপুনি ৰেষ্টুৰেণ্টখন পাব। তো ধুনীয়াকৈ আহি পেলাই আপুনি তৃপ্তিৰ আহাৰ এক প্লেট খাব পাৰিব, য'ত আপোনাৰ বিনা মছলাযুক্ত বস্তুৰে তেওঁলোকে আহাৰটো তৈয়াৰ কৰিছে আপোনালোকৰ কাৰণে। তো ধুনীয়াকৈ আহাৰটো খাওক, মানে প্ৰথম খাই লওঁ, খোৱাৰ পিছত তেওঁলোকে যিহেতু কৈছে মছলাযুক্ত বস্তু নাই, খালে গম পাম। তো খানাটো খাই পেলাই জনাম যে মছলা কেনেকুৱা, খানাটো টেষ্টটো কেনেকুৱা, আৰু কেনেকুৱা কি আছে গোটেই দেখাম বলক। তো দাদা ইয়াত মানে ফুল্লি এথেনিক খোৱা খাব, মানে ইয়াত খোৱা যদি আপুনি মছলাযুক্ত বস্তু নাখায়, মছলাযুক্ত বস্তু আপুনি খাবলৈ অসুবিধা হয়, তেতিয়া ধুনীয়াকৈ আহিব পাৰে। ডিব্ৰুগড় ফালেদি আহে যদি সোমাব পাৰিব আপুনি, ডিব্ৰুগড় ফালেদি যদি আপুনি আহে বাওঁ চাইডে পাব, বাইপাছৰ বাওঁ চাইডে পাব, আৰু আপুনি মাকুমৰ ফালেদি আহিলেও আপুনি সোঁ চাইডে পাব। তিনিচুকীয়া ফালেদি যদি আপুনি আহে গুইজান ফালে, তেনেহ'লে আপোনাৰ লেফ্ট চাইডে পৰিব, পাব। চাৰিফালে আহিলে আপুনি পাব এইখন। তো আইটেম কি থ'ম বুলি ভাবিছে? আইটেম ইয়াত তোমাৰ ধৰা মছলা নিদিয়া মটন, মছলা নিদিয়া তোমাৰ মুৰ্গী মাংস পাব, লোকেল মানে তিল দিয়া চিকেন পাব, তিল নৰসিংহ দিয়া চিকেন পাব, আচ্ছা টেঙাৰ মাছ পাব, বঢ়িয়া জ্বলা মাছ পাব, মানে ধৰক ৱেডাৰ লৈ আৰু যোনটো ৱেডাৰ শ্বুট কৰে সেইটোৱে আমি বনাম মানে। আচ্ছা, তো মানে মটন চটন চব আছে কিন্তু মছলা নিদিয়া। কেনেকুৱা ভাৱে খোৱাখিনি দেখাম, মছলা নিদিয়া কেনেকুৱা খানা হয়, উইদাউট মছলা কেনেকৈ খোৱা হয়, এইটো এটা ভাবিবলৈ কথা চাম ধুনীয়াকৈ। তো আপোনালোকৰ ষ্টাফ এইখিনি থাকিব। আমাৰ ষ্টাফ এইজন মোৰ পাৰ্টনাৰ, হয় নমস্কাৰ পাৰ্টনাৰ। হয় দাদা আপোনাৰ নামটো? মোৰ নাম হিমজল দাস। দাদাৰ নাম হ'ল হিমজল দাস। আপোনাৰ নামটো সুধাই জানা? ত্ৰৈলোক্য বৰদলৈ।
দাদাৰ নাম হ'ল তৈলুক্য বৰদলৈ। তো দাদা দুজনে মিলি পেলাই গোটেইখিনি বিজনেছ কৰিছে। তো এনেকৈ চাফ চিকুণতাৰে খোৱাখিনি হ'ব, আহাৰখিনি আহিলে এইমতে ফ্ৰেছ ধুনীয়া খানাখিনি আপুনি পাব। আজি আইটেমটো কি কৰিছে অলপ কৈ দিয়ক। আজি অপেনিং হিচাপত আমি প্ৰথমতে দালি দুটা বনাইছোঁ, এটা মুগ দাল আৰু ৰহৰ মিক্স আৰু এটা মাটিমাহৰ দালি, তাৰপিছত ভাজি আছে মিক্স ভাজি এটা, পটল ফ্ৰাই, তাৰপিছত এটা কাঁচকলৰ চব্জি মানে বৰা টাইপ বেচনেৰে, তাৰপিছত দুবিধ আচাৰ আছে, এটা টেঙা আৰু এটা ভোট জলকীয়া, আৰু আপোনাৰ টেঙা বনাইছোঁ, টেঙাত আপোনাৰ সেই দি পেলাই মানে বৰ বনাই টেঙাত দিয়া হৈছে, আৰু আপোনাৰ পনীৰ আছে, মানে টোটেলি ভেজ থালি আজি। ভেজ থালি আজি। আৰু এনে স্পেচিয়েলি কি আইটেম থ'ম ভাবিছে আপোনালোকে? আমি স্পেচিয়েলি আমাৰ আছে ধৰক লোকেল চিকেনত থাকিব, কেতিয়াবা তিলেৰে বনাব, কেতিয়াবা আপোনাৰ আমি ভাবিছোঁ নৰসিংহৰে বনাব, তেনেকৈ মিক্স মানে চেঞ্জ কৰি বনোৱা হ'ব। বা মছলা ইউজ নকৰা কৰিব মানে মছলাকে একদম কম মানে নকৰাকৈ আৰু একদম প্ৰায়খিনি চাই আছোঁ। তো এইটোৱে কথা, খানাটো ক'লে দাইল আছে, পনীৰ আছে, এটা সৰু মিক্স চব্জিত আছে, আৰু এটা দাইল আছে, এইটো মাটি দাইল হ'ব চাগে, এটা মাটি দাইল, এইফালে দাইল, এইফালে ফ্ৰাই, খৰিচাৰ আচাৰ, ভাত, আচাৰ। এতিয়া মই আৰু লেখনে খাই চাম, লেখনৰ মানে ভিউ পইণ্টটো সুধিম সি কেনেকুৱা পালে খাই পেলাই, আৰু মোৰ খাই কম আমিদা আৰু মানুহবোৰৰ পৰা হ'বা, আৰু মানুহৰ পৰা ইণ্টাৰেকশ্যন লৈ চাম যে খানাটো কেনেকুৱা পালে। চব কৈ আছোঁ ব'লা। কেনেকুৱা পাইছে? মানে বিৰাট মছলা নকৰাকৈ মানে ঘৰৰ খানা যেনেকুৱা টেষ্ট মাহঁতৰ সেইটো টেষ্ট নাপাব মানে। দাদা খাই কেনেকুৱা পাইছে? বঢ়িয়া ভাল পাইছে? ভাল পাইছে? হয় হয়, তিনিচুকীয়া আহিছে আপোনালোকে? ঠিক আছে, ধুনীয়াকৈ খাওক দিয়ক ক'ৰ পৰা আহিছে আপুনি? আমি ৰূপাইৰ পৰা আহিছোঁ। ৰূপাইৰ পৰা খানা খাব আহিছে? খানা খাব আহিছোঁ। দিয়ক খাওক আৰু আপোনালোকে। দাদা আপোনাৰ খাদ্যখিনি, ভাতখিনি, খোৱাখিনি বহুত ধুনীয়া হৈছে, খাই আহি ভাল লাগিলে, আৰু আশা কৰিছোঁ যে আপোনাৰ কাষ্টমাৰটো ভালকৈ আহি থাকক আৰু ভালকৈ আপোনাৰ উন্নতি হৈ থাকক, তাকে আশা কৰিছোঁ। আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ দিয়ক এবাৰ। মোৰ কণ্টেক্ট নম্বৰটো হ'ল 7027 তাত ফোন কৰিলে পুৰা টোটেল এড্ৰেছ কৈ দিম। আচ্ছা, পিছত ডেলিভাৰী চিলিভাৰী ভাবিছে কৰিম বুলি? পিছলৈ ভাবিম আৰু, এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁতো, হয় ইমানখিনি ভাবা নাই। হয়, তো আজি দাদাই ষ্টাৰ্ট কৰিছে, তো ইমান নাই প্লেনিং কৰা, কিন্তু এটা বস্তু ক'ব পাৰি যে এথেনিক ফুড পাব, মানে উইদাউট মছলাযুক্ত খানা পাব, মছলা নোহোৱা, আৰু পিয়ৰ অসমীয়া ঘৰৰ হাতৰ এটা মাৰ হাতৰ খানা নিচিনা পাব, খাই ভাল পাব। এবাৰ হ'লেও আপুনি আহি পেলাই সোমাই চাব আৰু খাই যাব। আৰু বাকী ৰাহুল, এটা কথা হ'ল, তুমি খাই কেনেকুৱা পালা? মইতো খাই ভাল পালোঁ, মই একদম মাৰ হাতৰ খোৱা নিচিনা লাগিলে, মাহঁত বাহিৰত থাকি কাৰণে অকল থাকোঁ, খাই ভাল লাগিল আৰু তাকে ধন্যবাদ, আহি ভাল লাগিল। অহাৰ কাৰণে ধন্যবাদ, মোৰ ভাল লাগিল আপুনি মাতাৰ কাৰণে, থেংক ইউ। আহিছোঁ তো এয়াই দেখাই দি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ চাই ভাল পালে, আৰু আশা কৰিছোঁ আপোনালোকে আহিব বুলি, এসাঁজ হ'লেও ভাত খাই যাব বুলি সেইটো আশা কৰিছোঁ। ইমানতে দেখাই ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ। জয় আই অসম, ধন্যবাদ।